শৈৱ মহাসংঘ অফিচিয়েল ইউটিউব চেনেললৈ আপোনাক স্বাগতম। স্থানীয় নামঘৰত সেৱা লৈ বৰকাঠনিবাসী ৰাইজ আজি ওলাইছে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ। এক আধ্যাত্মিক পৰিৱেশৰ মাজত আমিও সেৱা ল'লোঁ বৰকাঠনিবাসী ৰাইজৰ হৈ, যাতে তেওঁলোক সুকলমে গৈ সুন্দৰভাৱে আকৌ সুস্বাস্থ্যৰে আৰু খুব ভালদৰে প্ৰভুৰ দৰ্শন কৰি যাতে আমাৰ বৰকাঠনিলৈ পুনৰ ঘূৰি আহে, এইবাবে আমিও প্ৰভুৰ শ্ৰীচৰণত বৰকাঠনিবাসী ৰাইজৰ হৈ সেৱা জনালোঁ। আৰতি কীৰ্তন কৰি তেওঁলোক যাবলৈ ওলাইছে। আমি কি কৰিলোঁ চাওঁ আহকচোন। আজি বৰকাঠনি মহিমা অঞ্চলৰ আমাৰ বিশেষ কেইজনমান ভক্ত ইয়াৰ পৰা নতুনকৈ প্ৰতিষ্ঠিত অযোধ্যাৰ ৰাম মন্দিৰলৈ যাবলৈ ওলাইছে আৰু এই গোটেই কাৰ্যসূচীভাগ সুচাৰুৰূপে সহযোগিতা আগবঢ়াইছে আমাৰ স্থানীয় বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ নেতৃত্বত। খুব সুন্দৰভাৱে আৰু খুব সুন্দৰ নিয়াৰিকে তেওঁলোকে এখেতসকলক যোৱাৰ ব্যৱস্থা কৰি দিছে। গতিকে এই আপাহত আমি শৈৱ মহাসংঘৰ তৰফৰ পৰা আমাৰ ভক্তসকলক এবাৰ দেখা কৰিবলৈ আৰু তেখেতসকলৰ এই পবিত্ৰ ক্ষণত আমি তেখেতসকলৰ কাষত থিয় হৈ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে আমি আজি আহি এই বৰকাঠনিৰ আমাৰ নামঘৰত আমি একত্ৰিত হৈছোঁ। গতিকে এই সমূহ ভক্ত যিসকল ইয়াৰ পৰা প্ৰায় 7-8 দিনৰ কাৰণে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ কাৰণে যাব, তেখেতসকলক আমি আমাৰ পৰা ধন্যবাদ লগতে শুভেচ্ছা আৰু যাত্ৰা শুভ যাতে হয় প্ৰভু ভগৱন্তৰ ওচৰত প্ৰণিপাত জনাই আমি তেখেতসকললৈ এক শুভেচ্ছা প্ৰেৰণ কৰিছোঁ আৰু প্ৰত্যেকজন ভক্তকে এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি আমাৰ ফালৰ পৰা আগবাঢ়িছোঁ। জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। बोलो पार्वती पते शिव हर हर महादेव, पार्वती पते शिव हर हर महादेव, पार्वती पते शिव हर हर महादेव। 500 বছৰীয়া এক পৰিক্ৰমাৰ অন্তত বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰৰ প্ৰতিষ্ঠা, এক ভব্য ৰাম মন্দিৰ যি নিৰ্মাণ ইতিমধ্যে হৈছে, ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে ভক্তসকল আহি এই ৰাম মন্দিৰত ভিৰ কৰিছেহি। ৰাম মন্দিৰ দৰ্শনৰ বাবে তেওঁলোক আহি প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ সেৱা লৈছেহি। এনে পবিত্ৰ ক্ষণত ভাৰতবৰ্ষৰ বাবেই
সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই এক যুগমীয়া হৈ ৰোৱা এই ৰাম মন্দিৰ আৰু ভক্তসকলৰ যি ভক্তি তাত আমি আপ্লুত হ'লোঁ আৰু এখেতসকলৰ যাত্ৰা যাতে শুভ হয়, সুস্বাস্থ্যৰে যাতে সুন্দৰভাৱে ঘূৰি আহে, তাৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত শ্ৰীচৰণত প্ৰণিপাত জনালোঁ আৰু তেখেতসকলৰ উত্তৰ উন্নতি কামনা কৰিলোঁ। শৈৱ মহাসংঘৰ তৰফৰ পৰা তেওঁলোকৰ যাত্ৰা শুভ হওক, এই বাৰ্তালৈ আমি তেওঁলোকৰ কাষত থিয় হ'লোঁ। দলটোক নেতৃত্ব কৰা দলপতি জিতেন নায়কৰ ভাষাৰে শুনোচোন আহক তেওঁনো কি কয়। জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, ভাৰত মাতা কি। নমস্কাৰ জনাইছোঁ। আজি আমাৰ গোলাঘাট জিলাৰ বৰকাঠনি টি গাৰ্ডেনৰ পৰা আমাৰ দক্ষিণাৰাম মণ্ডলৰ দিব্যপ্ৰকাশ নাৰায়ণ দেৱে আমাক জনাইছিলে যে অযোধ্যাৰ ৰাম মন্দিৰৰ কাৰণে আমাৰ যদি এই সমষ্টিৰ কোনোবাই যায় তেন্তে আমি সহায় কৰিম। যিহেতু তেখেতে আমাক বহুতখিনি সহায় কৰি আজি দিন ধাৰ্য কৰি আমাক বহুতখিনি টিকেট কৰি আমি বহুতখিনি খা খবৰ ৰাখি আমি 10জন আমি বৰকাঠনি বাগান পা তথা আমাৰ মহিমা চাহ বাগিচা এজন ওলাইছে, হাতীয়াখোৱা এলেকাৰ মহিলা এগৰাকী ওলাইছে মমী কুৰ্মী, আমি এনেকৈ মিলাই সকলো ভকতে 10জন মিলি আমি এই শৈৱ সংঘৰ আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সভাপতি সুমিত্ৰ গোস্বামীদেৱে আমাৰ সহায় কৰিব আহিছে, আশীৰ্বাদ দিব লাগিছে। সমূহ যাতে যিধৰণে আমাৰ এই পবিত্ৰ নামঘৰৰ পৰা আমি সকলোৱে মিলি আজি সেৱাভাগ লৈ আমি সেই ৰাম মন্দিৰলৈ যাত্ৰালৈ ওলাই গৈছোঁ। আমি আশা কৰোঁ যে আপোনালোকৰ এই সেৱাভাগ আমাৰ সম্পূৰ্ণ হয় আৰু সম্পূৰ্ণ কৰি আমি সুন্দৰকৈ আমাৰ যি ভাৰতীয় জনতা পাৰ্টি যে আমাৰ অযোধ্যা ৰাম এই শ বছৰ আমি গমেই পোৱা নাছিলোঁ অযোধ্যা ৰামৰ যি এজেগাত আছিলে। সেয়েহে ইতিমধ্যে গম পোৱাত আমি যে চাহ বাগানৰ যে আমাৰ চাহ বাগানৰ মানুহখিনি যে আমি আজি সক্ষম হৈছোঁ এই জেগাটোক লৈ আমি আগবাঢ়িবলৈ পদধূলি ল'বলৈ কাৰণে, তাৰ বাবে আমি আমাৰ কেন্দ্ৰীয় চৰকাৰ ভাৰতীয় জনতা পাৰ্টিক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যি আশীৰ্বাদ দিব লাগিছে শৈৱ সংঘৰ কেন্দ্ৰীয় সভাপতি সুমিত্ৰ গোস্বামীদেৱ, মণ্ডল সভাপতি আমাৰ দিব্যপ্ৰকাশ নাৰায়ণ দেৱক সহায় কৰিছে বহুতখিনি। এই আশীৰ্বাদ দিবলৈ আমি আহিছে যে আশা কৰি আমি সেই কামনা কৰি গৈছোঁ গোটেই অসমবাসী ৰাইজৰ কাৰণে আমাৰ মণ্ডল সমষ্টিৰ কাৰণে আমি এগছি বন্তি জ্বলাম আৰু এই ৰাম মন্দিৰত গৈ যাতে অসমখিনি শান্তি হ'লে চলে আৰু এই আশা কৰি আমি গোটেইখিনি নমস্কাৰ। জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। সমগ্ৰ বৰকাঠনিবাসী ভক্ত ৰাইজ ওলাই আহিছে তেখেতসকলক আশীৰ্বাদ দিবৰ কাৰণে, তেখেতসকলৰ যাত্ৰা যাতে শুভ হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ বাবে। আৰু মণ্ডল সভাপতিকে প্ৰমুখ্য কৰি অন্যান্য শুভাকাংক্ষীসকল আহি তেওঁলোকক এই সময়ত এষাৰি মাত দিবৰ কাৰণে আহিছে। তেওঁলোক ট্ৰেইন ষ্টেচনত গৈ ট্ৰেইনত উঠি কেনেধৰণে ভক্তিমূলক গীত পৰিৱেশন কৰিলে, কেনেধৰণে আনন্দ ফূৰ্তিৰ মাজেৰে তেওঁলোক অযোধ্যাৰ ৰাম মন্দিৰ পালেগৈ, এই গোটেইখিনি চাওঁচোন আহক।
আমাৰ ভিডিঅ'বোৰ চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ, জয় শ্ৰী মহাকাল। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আপোনাক।